মোৰ নাম শিৱ নৱমন। মই এই ভিডিঅ'টো বনাইছোঁ ৰাতিপুৱাৰ পৰা একে ৰাতি খোৱা সময়লৈকে বনাইছোঁ। এনে অলপ অলপ দিছোঁ আৰু গোটেইখিনি দিয়া নাই আৰু মেইনখিনি দিয়া নাই। সেইকাৰণে যিখিনি কৰি আছোঁ সেইখিনি কেনেকুৱা টাইম পাছ হৈছে সেইখিনি দিছোঁ। কোনোবাই ভাল হ'লে লাইক ছাবস্ক্ৰাইব কৰিব আৰু বেয়া পালেও কোনো কথা নাই আৰু দিছোঁ আৰু এনে কি কৰি দিম দিনটো ইয়াকে বনাই আছোঁ আৰু চাই দিব ভিডিঅ'খিনি। উঠিলোঁ সোনকালে উঠি এতিয়া ৰানিং কৰি আছোঁ। কিমান টাইম লাগে নাজানো। অলপ কেপাচিটি সোমাই যুদ্ধ ওলামগৈ। চাইজতে মানে বোধহয় 7টা বাজি গ'ল এতিয়া আৰু দিনটো কি কৰি থাকোঁ তাকে এতিয়া লেকচাৰ মানে এক্সাৰচাইজ কৰিলোঁ। তাৰপিছত ইয়াতে অলপ বহি আছোঁ। এতিয়া মোবাইল চোবাইলকৈ ইউজ কৰি আছোঁ, হোৱাটছআপ ফেচবুকে চাই আছোঁ। এতিয়া অলপ পেটকো কৈ আছেতো অলপ চাহ বনাওঁ নহ'লে বা কিবা চব্জিটো বনাইকৈ খাওঁ। তাৰপিছতো লাহে লাহে কাম এটা ওলাই থাকিব। পিঠা বিকি খাই আছোঁ, কোনো লগ নকৰিব। এয়া চাহ টেষ্ট আছে কিন্তু অলপ এইটো কোমোৰা ফুল এয়া লাগিছে কোমোৰা আৰু এয়া ভাতকেৰেলা গছ। এয়া ভাতকেৰেলা এই গছটো বহুতেই চিনি পায়, খাই কিন্তু ভাল লাগে ভাজি আলুৰ লগত। কাচি দৰিয়া পাত চাওক সেই দুটা ভোট জলকীয়া গছ লগা নাই এতিয়ালৈ। লগতে ইয়াৰ ভেন্দি গছ ওলাই লৈছোঁ। ক'লা কাপোৰ ধুম, তাৰপিছত গা ধুম, তাৰপিছত ভাত চাত খাই অলপ কিবা এটা কাম আছে ওলাই যাওঁ। চাই থাকিব। কাপোৰ গা ধুই এবাৰ ভাতকেৰেলা খাবলৈ ওলাইছে। এয়া ভাত বাঢ়িছে আমাৰ মায়ে। এয়া খাং আৰু হৰিবল দিওঁ আৰু এতিয়া বৰষুণ পৰি আছে। এতিয়া ঘৰতে বহি আছোঁ। আমাৰ চৈকেইটা আহিছে, মোবাইল ইউজ কৰিছে, ফুৰি আছে, লেকচাৰ মাৰিবৰ কাৰণে বহি আছোঁ আৰু ইয়াতে ক'তো যাব পাৰে। ঘৰতে আছোঁ। গৈ আছোঁ অলপ ঘূৰিবলৈ লকডাউনত। আখৰাপুৰ যোৱা ৰাস্তা সোণাপুৰ গৈ আছোঁ। এয়া আমাৰ মিনিষ্টতে শইকীয়া চাহাবে নাই এয়া দিছে। এয়া বেংকত পইচা ওলাব আহিলোঁ এইটো পাই গ'ল। এতিয়া যাওঁ আৰু আজি পাৰ্টি। এতিয়া বৰহাটে গৈ আছোঁ। পাৰ্টি নাযাওঁ হয় এতিয়া বৰহাটে ৰাস্তা। এইজনে পাৰ বিচাৰি দিব নোৱাৰিলে। এতিয়া আৰু ঘৰলৈ ঘূৰি যাম। পাৰ চাৰ নাপালোঁ কাৰণে এবাৰ গাহৰিকে খাই দিম আৰু সেয়া গাহৰি বেছি লোৱা নাই। এয়া গাহৰি পাৰ মাংস নাপালোঁ, গাহৰিকে কিনিলোঁ। গাহৰি বনাই চনাই টাইম পাছ কৰিলোঁ, খালোঁ, সেনেকুৱা আৰু সেইখিনি নিদিলোঁ আৰু ভিডিঅ'খিনি খালোঁ সেইখিনি। আকৌ এতিয়া যামগৈ মিডিগুচি যাম। মই আৰু জেঠিক লৈ যাম এজন এজনকৈ ড্ৰাইভাৰৰ দৰে। উপায় নাই আৰু নিবাই লাগিব। মাহীঘৰ বোলে আহি গ'লোঁ। মই আকৌ ডিটেইল লৈ আহিলোঁ। আহি পাইছোঁ এতিয়া যাওঁগৈ। যোৱাটো মই যাব আৰু তেনেকৈ নহ'লে বা ল'ব আহিব লাগিব। ইয়াতে
বহুতখিনি টাইম থাকিলোঁ এতিয়া গৈ আছোঁ ঘৰলৈ অলপ লেকচাৰ মাৰিব ওলাই গৈছোঁ এতিয়া অলপ লগৰ সবাৰ লগত লেকচাৰ দেখা এইকেইটা মুকেলকেইটা এই আচ্ছা এই ভলীবল খেলি আছে আমাৰ পৰম ভাই ঘৰত আহিছোঁ এতিয়া চাহ খাই আছোঁ এতিয়া ইভিনিং টাইম পাছ দিনটো সেনেকুৱা টাইম পাছ হ'ল বহি আছোঁ চাই আছোঁ কিবা তাৰপিছত এয়া চাহ খাই আছোঁ এতিয়া চব্জি এনেকুৱা টাইম পাছ হৈছে আমাৰ এইটো শইকীয়াৰা মামা ঘৰত গৈ আছোঁ অলপ তাতো অলপ সময়টো কটাওঁ কি হ'লা কি দি আছে টিকলো ৰাস্তাৰ ওচৰতে তাৰমানে বহি আছোঁ এতিয়া টাইম পাছ কৰিছোঁ কিমান ঘৰত থাকিম টাইম পাছৰ কাৰণে বহি থাকোঁ আৰু অলপ অকণমান টাইম ইয়াতে এতিয়া ঘৰত ভাত বনাই আছে খাম একে শুম আৰু এনেকুৱা দিন এতিয়া বিচনা পৰিলোঁ ফটোৱাখিনি নিদিলোঁ ভিডিঅ'খিনি বহাখিনি নিদিলোঁ এইখিনি আৰু ভিডিঅ'খিনি দিনটো বাই বাই ৰাতিপুৱাৰ পৰা একে গধূলিলৈ কেনেকুৱা হৈছে সেইটো মই ইমান নাজানো আপোনালোকে জানে ভাল পাইছে না বেয়া পাইছে গোটেইখিনিতো দিব পৰা নাই ন সম্ভৱ নহয় অলপ অলপ মেইনখিনি দিছোঁ আৰু কেনেকুৱা পাইছে আপোনালোকৰহে কথা ভাল পালেতো ভালে বেয়া পালে উপায় নাই আৰু তেনেকুৱা ভিডিঅ' বনাই থাকিম মন গ'লে আজিলৈ বাই বাই